আদাৰৱাইজ আৰু এটা কৰিব পাৰে ধৰক দাদাই হাতে দি পেলাই এনেকৈ ঘূৰাব পাৰিব মজা নাইচ কাপল ভাবিছিলোঁ যে দিনত খাবলৈ কাম সোনকালে হ'ব কিন্তু কাম কৰি 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 ইমান টাইম হৈ গ'ল এতিয়া খাব লৈছোঁ সেইকাৰণে একদম ভালকৈ খাই লৈছোঁ অঁ 5:30 ৰাতিপুৱা 7টা বাজিলে আৰু আমি আহি পেলাই কইনাঘৰ পাইছোঁহি আৰু এতিয়া হালধি আছে বলকচোন দেখুৱাওঁ আমি কৰা কামখিনি কেনেকৈ আমি কামখিনি কৰোঁ আৰু আমি পানী তুলিবলৈ বৈশিষ্ট্য মন্দিৰ আহিছোঁ আৰু আজি মই ইউজ কৰিছোঁ মানে RS3 আৰু লগতে নিকন ZF এই বক্স মানুহ ৰখি আছে আহি আছে পানী তুলি আমাৰ পানী তুলি হ'ল এতিয়া আমি কইনা ঘৰলৈ গৈ আছোঁ তাত এতিয়া হালধি আছে আপোনাৰ আমাৰ অসমীয়া নোহোৱা কিন্তু আপোনাৰ মানে মডাৰ্ণ আৰু আপোনাৰ হালধি আৰু আপোনাৰ ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে ইয়াতে নোহোৱা হ'ব আপোনাৰ এয়া কলগছো লগাইছে বেক চাইডৰ এয়া আৰু আউটপুটটো আপোনালোকক মই দেখুৱাই আছোঁ কেনেকুৱা হয় আৰু আমি কেনেকৈ কামখিনি কৰোঁ চাই থাকক ভিডিঅ'টো Ready? 3, 2, 1 and go! আমাৰ হালধি চেজ হৈ গ'ল এতিয়া আপোনাৰ ৰিচিপশ্যন আৰম্ভ হ'ব দিয়ক ভিডিঅ'টো চাই থাকক A few moments later আমি কইনাৰ অলপ শ্বট ল'লোঁ ছিংগল ফটো ল'লোঁ ভিডিঅ' ল'লোঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু কেনেকুৱা হৈছে জনাব আৰু দেখুৱাই আছোঁ এতিয়া কইনা ঘৰ ৰিচিপশ্যন আছে আৰু ৰাতিলৈ বিয়া দৰা আহিব দেখুৱাই আছোঁ A few minutes later আজি বিয়া ইয়াতে হ'ব এয়া লোকেশ্যন আমাৰ আৰু আমিও আহি পালোহি ঠিক ঠাক কৰি আছে দেখিছে গাইজ ড্ৰোন উৰি আছে এয়া উৰাই আছে পাইলতে এইফালে কইনা চবেই মিলি এসাঁজ খাই দিছোঁ আৰু সন্ধিয়া ৰাতিপুৱাই খাইছিলোঁ ভাবিছিলোঁ যে দিনত খাবলৈ কাম সোনকালে হ'ব কিন্তু কাম কৰি 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 ইমান টাইম হৈ গ'ল এতিয়া খাব লৈছোঁ সেইকাৰণে একদম ভালকৈ খাই লৈছোঁ অঁ 5:30 আকৌ ৰাতিয়ে খাব পাম সেইকাৰণে এতিয়াই ভালকৈ খাই লৈছোঁ আৰু মাংসটো বনিয়া লাগিছে খাই দুখ কৰিছে আৰু গাইজ পুৰা কাম হৈ আছে এয়া মানুহ আহি আছে এইটো দেখিছে নাই পাণ্ডা আহি গৈছে ইয়াত পাণ্ডা আছো
দৰা বহিছে আৰু নিয়মখিনি কৰি আছে অহাৰ আগত আপোনাৰ বিয়া চলি আছে আপোনাৰ আমাৰ বিয়া হৈ আছে 3টা বাজিলে আৰু আমাৰ কাম চেজ হ'ল বিয়া চেজ হ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব Many months later. আমাৰ আজি ৰিচিপশ্যন আছে আৰু ৰিচিপশ্যনৰ এইটো লোকেশ্যন গুৱাহাটী জু-ৰোড খোৱা জেগা ইয়াত আমি খাম পুৰা দগৰি খাম তো পেন ৰাখিছে মোৰ গিম্বল ফিটিং কৰি হৈ গ'ল কেমেৰা লগালোঁ ইয়াত ধুনীয়াকৈ এতিয়া মই অন কৰিম ফাৰ্ষ্ট অন কৰিলোঁ এয়া আহি গ'ল তাৰপিছত এতিয়া মই ফাৰ্ষ্টতে অটো টিউন কৰি ল'ম গোটেইকেইটা মটৰটো কেলিব্ৰেশ্যন হৈ আছে আৰু ধুনীয়াকৈ ইয়াতে মিলি যাব আৰু মই ইউজ কৰি আছোঁ নিকন Z6 Mark II আৰু লগতে 35 1.8 আৰু আজি মোৰ গিম্বলডাল হ'ল DJI Ronin RS-C2 আমি ৰেডি হৈ গ'লোঁ ঠিক কৰি পেলাই এতিয়া আমি ডেক'ৰেশ্যনৰ ভিডিঅ' ল'ম ফাৰ্ষ্ট ব'লকচোন কেনেকৈ লওঁ দেখুৱাম আপোনালোকক ফাৰ্ষ্টতে আমি গিফ্টখনত লৈ লৈছোঁ এটা ধুনীয়াকৈ আমি পৰ্দা চৰ্দা লগাই মেলি ৰেডি হৈ গ'ল আৰু আমি ৰেডি হৈ আছোঁ চব দৰা কইনা ওলাই আহিব আৰু এতিয়া আৰু মোক কেনেকুৱা লাগিছে কওকচোন বাৰু আমাৰ চিধাতে জোৰৰ চললৈ আহে সেইখন জোন পাইলট পঞ্চী পাইলট সেইখন পঞ্চী উৰি আছে দৰা কইনা আহি আছে সেই ওপৰত তাৰো আছে দেই ভালকৈ দেই কৰি পেলাই দাদাক যে চিকল কৰি পেলাই দিব আৰু আদাৰৱাইজ আৰু এটা কৰিব পাৰে ধৰক দাদাক হাতী দি পেলাই ঘূৰাব পাৰিব মজা নাইচ কাপল আমাৰ কাম চলি আছে এয়া আমি কাম কৰি আছো বক্স আৰু কাকুদা চিধাৰ্থদা বহি আছে ৰিলচ চাই আছে আজিৰ এইখিনিতে বস্তুখিনি সামৰি লওঁ চবেই সামৰি আছে কেমেৰা পৰা হৈ গ'ল আমাৰ বস্তু ভৰাই ল'লোঁ এতিয়া আমি ৰুমলৈ যাওঁ বাই বাই আৰু ৰিচিপশ্যনৰ কাম চেজ হ'ল এতিয়া আৰু গোটেই ভিডিঅ'টোত কামৰ মাজতে আপোনালোকক দেখুৱাবলৈ চাইছোঁ যিমান পাৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ